জব আৰু সেই কৰিলা বতাহে হা ঘৰটো আৰু এইবাৰো ভাল লাগে ঘৰটো বতাহে ধ্বংস কৰি দিছি অত্যাচাৰ কৰি পেলছি প্ৰতিমা প্ৰতিমা ক'ত গলি দেখা নাপায় এই কাম মুখা ৰাতিপুৱা পুৱাই বৰাই পুৱাই পুৱাই কৰি মৰছি বতাহে প্ৰতিমা প্ৰতিমা ক'তনো গেলাই বতাহ হৈ যে কি পায় এই অসমখনকে খাব পায় চালা ক'ৰবাত বানপানী ক'ৰবাত বতাহ ক'ৰবাত বৰষুণ গোটাই শেষ কৰি পেলাইছে অসমখন এই প্ৰকৃতিও শেষ হৈ গ'ল এই ৰতিপুৱা ক'ত গেলা চালা ইমান কাম কৰিছে ঘৰত কি হৈছে তাৰ কাম আছে মোক কি হৈ গ'ল আৰু ক'ত গৈছে মাৰিব গৈছে মায়ে মালিক আগবঢ়ান গৈছি মস্ত পানী লাগছি গম পাইছা না যা পানী গেছ যা 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 না না আনিছো না যা দৌৰ ইছ প্ৰভু কি হ'ব যোৱাবাৰ কিনিছিলো টিং এই অৱস্থা কৰি পেলাইছে ইছ বাপৰে বাপ এইগিলা চৰকাৰ টিং ঘৰটো নাপাৱে টিং দিছি সেই টিং দিছি কাপোৰ ধান টিং চালা কি যে হ'ব পানী লো ৰেডি ঠাণ্ডা যেনে বসি বাপৰে বাপ বৰ ঠাণ্ডা লাগছে এতিয়া বেগটো হা যা ঘৰ যা পানী খালো এতিয়া ৰাতিটো কৰিব লাগিব নহ'লে বা মাথা কাম কৰিব নহয় গাৰ্মি জুমুৰিব লাগিব না গাৰ্মি মাৰিব লাগিব ৰাতি উফ বা কি গৰম দিছে আজি তামাম গৰম দিছে দা শুন ৰবা হা মই লগ এটা লগ পাইছো তাৰ লগত অলপ কথা পাতি লওঁ মই তোমাক পিছত ফোন কৰিম দেই আপেল কা দেখোন ক'ৰ পৰা আহিলি আহিলো ৰ এটা নতুন বস্তু চাই আহিলো পিছে তই কাৰ লগত ফোন কৰি আহি আছা আৰে ভাই ক'ত গৈছা জাগাৰ নাম ক'ব নোৱাৰা নেকি আহিলো ৰ কিয় কমে তোক কোনা তোক ক'ব লাগিব একো নহয় কচোন ভাই দুখু গাছৰ ঘৰত দুখু গাৰ খুল খেলি একটো হৈছে ভাই ৰাস্তা দি মই আহি আছিলো দেখা পাই মোৰ দেহা একদম মানে ঠাণ্ডা পৰি গৈছে ভাই এই গৰমত তথাপিতো ঠাণ্ডা পৰি গৈছে ভাই চাবা চায়ে আহিলো মই সঁচাকৈ বহুত ধুনীয়া নেকি ভাই কি ক'ম মই তোক ৰূপে চাবি না গুণে চাবি না কি চাবি একদম মানে হাইলা প্ৰতিমা আনো কথাই কি কোৱা সঁচাই দেই ঐ তোক এটা উপায় দিওঁ তই যদি কৰা তই 100% চাকচেছ যদি দিম নেকি কি উপায় এটা দিয়ে ভাই ইমান সুন্দৰ মোক লাগবই জাগে কি নক কিবা এটা নহয় কিবা এটা উপায় দিয়ে নাকি পতব পাৰা উপায় আছে নেকি তোৰ তাত তোৰ আহি থাকোঁতে বৰ সুন্দৰকৈ ফোন কৰি আছিলি দিছো মোকো যে কেনেকৈ পত উপায়টো ভাই আজিকালি আপি পতেই বনাই মই আজিকালি কিবা এটা দি তোৰ তাত যদি আছে ভাই কি ভাই ক না ভাই বিদ্যা একদম ক'ত একদম কিবাকে হইলো ক কি কচু কৈছো কিন্তু মই আইডিয়া দিছে দে ভাই মই আজি ৰাতি নিশ্চয় কৰিম আজি ৰাতিয়ে কৰিম মই তোৰ কিন্তু বাহিৰৰ ৰুমটো দেখামতো বেলেগ ৰুমত নহয় দে যাতে হা আজি কৰিম যা আজি যামে মই ৰাতিয়ে যাব লাগিব চালা দুখুৰা মোৰ এনাইতো
ইয়াক আজি দুখুৰামে সুখ দেখে দিব মজা মাল দিছে দেই কিন্তু বাঘ মাৰ চাগত কিন্তু মজা মাল আছে দেই চালা ভুটান গ্ৰেইন উইস্কি পুৰা কামত দিছে 6 মাহ হ'ল এক পেক কৰি 6 মাহ হ'ল আৰু 2 বছৰমান যাব নেকি টোপনি যাব নেকি নে আজি আৰু তোক মাৰো ৰ পানী চানী বাদ দিয়া চব 11টা বাজি নাই আমাৰ নিচিনা এই নটাংকি গিলাৰ কাম নাই নটাংকি চব নটাংকি হৈ গৈছে চব নটাংকি জীৱনত কিবা কষ্ট যদিও নাই ৰোৱা নাই চব গুচি গৈছে চব লেট্ৰিকত গুচি গৈছে জমাজৰি নাই খুৰখালিটো আছে আজি ভাল লাগছে মনটো কিবা কৰছি চব এতিয়া পুৰা ভৰ নিদ্ৰাত পৰি আছে কিন্তু আমাৰ নিচিনা ফেঁচাকেইটাৰ কাম নাই আমাৰ নিচিনা ফেঁচাকেইটাই এই কাম ৰাতিটো এই কাম চব টোপনি এই ঘুমাইছি নেকি নে ৰতিমা ৰতিমা এই আৰামত ঘুমাই আছো মোৰ বায়াক বইনাক আৰামত ঘুমাই আছো টেনশন নাই তথাপি একবাৰ চাওৰা মুখখান এই মুখখান নাচালি নহয় না বঢ়িয়া শুই থাক গুড নাইট মাথা টিং টিঙে চিবে ৰাতিটো পুৱালি আৰু পথাৰত হিন্দি দিব যাব লাগিব গতিকে এতিয়া মই কি কৰিম সি ঠিকেই কৈছে বাহিৰৰ ৰুমটোতেই আছে সোমাই যাওঁ বেচাৰিটো কেনেকৈ ভাগত দেখি আহে এই দিনটো কষ্ট কৰি ভাগৰে ধৰে জানক জগাই দিয়ক শুনিছে এই কোনো নাই দেখোন এনাই মিছে মিছে সপাল দেখছিলো কি নাই
ডাঙৰ দিয়া যা এৰিয়ানাৰে মিছে মিছে অকণ দেখা পাবি এটাই বাজিলে বাপৰে কি কৰিলাকে ই আজি কি বুদ্ধি দিছে মাৰিলা ঐ আয়ো এই গেছলি হৈ গৈছে নে আজি তেজ ৰৈ গৈছে আই